সপোন নে বাস্তৱ? সপোন নহয় কুমাৰ, এয়া বাস্তৱ। সুদূৰ শোণিতপুৰৰ পৰা আহিছো মই, চিত্ৰলেখা। সমস্ত কলা নিপুণা চিত্ৰলেখা, এই নিশা মোৰ শুৱনি কোঠাত তুমি প্ৰৱেশ কৰিলা কেনেকৈ? তাকো অকলশৰে মোৰ শয্যাৰ কাষত। জানাইতো মায়াবিনী মই। সমগ্ৰ দ্বাৰকানগৰত আজি মই ৰচনা কৰিছো মায়াময় ইন্দ্ৰজাল। তোমাৰ উদ্দেশ্য? নৱ যৌৱনমতী সখী মোৰ উষা। সপোনত দেখি তোমাক পাবলৈ ব্যাকুল। তোমাৰ ৰূপ যৌৱনৰ গভীৰ সাগৰত বিলীন হবলৈ সখীৰ যৌৱন নদীত ফেনে ফুটুতে উঠিছে প্ৰেমৰ ঢল। চিত্ৰলেখা, তোমাৰ প্ৰতি শব্দতে কিয় এনেকৈ মায়া খানি মোক উতলা কৰিছা? কিয় মোক এনেকৈ চলনা কৰিছা? চলনা নহয়। নকবা নকবা চিত্ৰলেখা, অজানা অদেখা ৰূপৰ বন্দনাৰে মোক ব্যাকুল নকৰিবা। মোৰ বাবে সেই সকলো মৰিচিকা, মোৰ চকুত তুমি সত্য। এতিয়া মই যি দেখিছো, যাক দেখিছো, তাতকৈ সুন্দৰ আৰু কোনো হব নোৱাৰে। কোনোবা থাকিলেও সেয়া প্ৰহেলিকা। অধীৰ নহবা কুমাৰ, ইমান অস্থিৰ নহবা। এৰা, মই অস্থিৰে কৈছো চিত্ৰলেখা। সপোন নগৰখনত তুমি আহি চঞ্চল কৰি তুলিছা মোক। উষা নহয়, উষা নহয়, তোমাৰ ৰূপসাগৰত বুৰ যাবলৈ অস্থিৰ হৈ পৰিছো সঁচাকৈয়ে। পাহৰি নাযাবা কুমাৰ, মই সখীৰ মনোৰথ পূৰাবৰ বাবে আহিছো তোমাৰ কাষলৈ। ব'লা কুমাৰ, আমি দুয়ো শোণিতপুৰলৈ যাওঁ। কিয়? তুমি মোক এনেকৈ স্পৰ্শ কৰিছা কিয়? শৰীৰত এনেকৈ শিহৰণ তুলিছা কিয়? এই স্পৰ্শতে মায়াখন আছে কুমাৰ, এতিয়া আৰু আমাক কোনেও নেদেখে। কিন্তু তুমিতো দেখিছা মোক, মইতো দেখিছো তোমাক। ইয়াততো মায়া নাই। তুমি জানো অনুভৱ কৰা নাই মোৰ কামনাৰ উত্তাপ? আৰুনো কিমান কম, সখীৰ কাষ পালেই শীতল হৈ পৰিব সখী। সখীৰ আলপোৱা স্পৰ্শ আনিব তোমাক সৰগৰমীয়া সুখ। নহয় চিত্ৰলেখা, তোমাৰ স্পৰ্শতেই বিচাৰি পাইছো মই জীৱনৰ প্ৰশান্তি। মই আৰু সহ্য কৰিব নোৱাৰো পুনৰ তোমাৰ স্পৰ্শৰে নিগমন কৰা মোৰ শৰীৰৰ ধূপ। কুমাৰ, গৰিমাময় নিষ্পাপ চৰিত্ৰ এটাক এনেকৈ সন্দেহ কৰাটো মই কিন্তু ভাল পোৱা নাই। যুগে যুগে এনেকৈ প্ৰখ্যাত সুন্দৰী নাৰীৰ পবিত্ৰতাক পুৰুষে সন্দেহৰ চকুৰে চাই আহিছে। তোমালোকো তাৰ ব্যতিক্ৰম নোহোৱা। সৎ আদৰ্শৰ পথেৰে আগুৱাই যোৱা এগৰাকী বৈমুদ্ৰবী যুৱতীৰ প্ৰতি ইমান ধাৰণা হ'ব পাৰেনে? চোৱা শ্ৰীধা, কোনো মানুহ কেতিয়াও কেৱল গুণেৰে গুণী অথবা দুখেৰে দুখী নহয়। চিত্ৰলেখাক তুমি আমি সকলোৱে ভাল পাওঁ। ইমান জনপ্ৰিয়তা লাভ কৰাটো বৰ সহজ কথা নহয়। আমি অস্ত্ৰোপচাৰ চলাইছো মানুহৰ পৰা উঠাতকৈ চিত্ৰলেখাৰ অধিক ভাল পোৱা অৰ্জন কৰিলে কেনেকৈ? এটা কথা ঠিক যে কোনো নাৰীয়ে অন্য নাৰী মুকলি মনেৰে প্ৰশংসা কৰিব নোৱাৰে। কিন্তু নিজে সুন্দৰী আৰু প্ৰতিভাশালী কৰি উষাৰীৰ প্ৰশস্তি গাই শুনাইছিল অনিৰুদ্ধৰ আগত। এয়ে বোধ হয় অনিৰুদ্ধ মুগ্ধ হৈছিল চিত্ৰলেখাৰ ব্যক্তিত্ব। আমিও প্ৰত্যেকে এই আকৰ্ষণীয় চৰিত্ৰটোক অধিক গুৰুত্ব দিছো। সেয়ে মই কৈছো যে উষাৰ অবিহনে নাটকৰ বক্তব্য বিষয় দৰ্শকক বুজাই দিব পাৰিম। চিত্ৰলেখাক দিলে মাত অতুলনীয়, অপ্ৰতিদ্বন্দ্বী। বহুতো চন্দ্ৰৰ লগত আহিছে। ৰিহাৰ্চেল ষ্টাৰ্ট কৰিব লাগে। অ ভাইটি, লাউড স্পীকাৰবোৰ চেক কৰা হৈছেনে? একদম চব ঠিক আছে দাদা। ঠাইলৈ চাব, চাউণ্ড ফাটাফাটি হ'ব। সময়ত দেখিবা নিজৰ ডায়লগ নিজেই নুশুনা হৈ আছে।
সৃষ্টি দিয়াৰ লগে আৰম্ভ হ'ল কেৰেং কাৰাং আৰু তেতিয়াই দৰ্শকে চিঞৰিব মাৰো ইয়াক দৰ্শক মুখাজাৰো কম কেলকেলা থাকে নাটক চাব জানিলেহে চাউণ্ড বেয়া হলে কিন্তু গালি খাবা ভাইটি যোৱাবাৰ বোলে নাটকৰ দৰ্শকে মোৰ ডাইলগ এটাও শুনিলে নিজে মাত্ৰ অলপ ডাঙৰকৈ দিব বাইদেউ চব দুখ মাইকত দিলে নহ'ব নহয় দৰ্শকে চিঞৰিব অবাইজ গালিবোৰ কাণৰ কাষেৰে পাৰ হৈ যায় কিন্তু দৰ্শক আমাৰ বাবে ভগৱান আমি যি কৰিছো সেই ভগৱানৰ সন্তুষ্টিৰ বাবে মিউজিক বক্সত লাউড স্পিকাৰ লগোৱা নাই যে কাইলৈ পাই যাব দাদা এই যে তুলনি বিয়াখন আজি তাত কালচাৰ প্ৰগ্ৰেম আছে ছিংগাৰ আহিব ৰিহাৰ্চলত পাহৰি কওক দাদা মই কাইলৈ সোনকালে যাব লাগে চাবা ভাইটি নাটক এখনৰ সফলতা চাউণ্ডৰ ওপৰত বহুত নিৰ্ভৰ কৰে চাউণ্ড বেয়া হলে কিন্তু পইচাও নাপাবা এতিয়া আৰু দেৰি কৰিব নালাগে নেকি যোৱা ভাইটি সকলোৱে পজিশ্যন লোৱা এতিয়া আমাৰ দৃশ্যটো হ'ব ন ঐ ভগৱান কৃষ্ণ ৰেডি কথাটো বুজি লোৱা তোমালোকৰ যুদ্ধখন সাধাৰণ যুদ্ধ নহয় এইখন এখন অতি ভয়ংকৰ আৰু বিখ্যাত যুদ্ধ অসমৰ মাটিত দুজন ভগৱান হৰিহৰৰ যুদ্ধ ব্ৰহ্মাণ্ড কঁপি উঠিছিল মহাপ্ৰলয়ৰ সূচনা হৈছিল বিকাশ স্ক্ৰিপ্ট লোৱা ষ্টাৰ্ট আৰে ৰৈ আছা কিয় মোৰ সুদৰ্শন চক্ৰটো আনিব পাহৰিলা তাকেই কোৱা মোৰ ত্ৰিকোণডাল বনাব দিছোহে কাইলৈ পুৱাহে ডেলিভাৰী দিব এতিয়া বাৰু আমি বাহু যুদ্ধকে কৰো নেকি এইখন কি ৰেছলিং মেচ পাইছা মানুহ মাৰি দিবা দেই চব বন্ধ কৰি দিবা আৰু এই চাম যুদ্ধ মিউজিকত তাকেইতো দাদা মিউজিকৰ মেমৰি কাৰ্ডটো বিচাৰি পোৱা নাই কালিতো কাৰ্ডটো মই তোমাৰ হাততে দিছিলো ময়ো এইটো পকেটতে লৈছিলো অ দাদা পকেটটো ফুটা ক'ত পৰিল কি হ'ল কি বিচাৰিছা তোমালোকে তুমি বিচৰাচোন চে নাপালে বৰ মুস্কিল হ'ব কিন্তু বিচাৰিছা কি মিউজিকৰ মেমৰি কাৰ্ডটো হেৰাইছে এইটো মোৰ হাতত চাওঁ চাওঁ এইটো আপুনি ক'ত পালে ইউনিয়নত পৰি আছিল মইতো আজি ইউনিয়নলৈ যোৱাই নাই চব কেয়াৰলেছ ইমান অসাৱধান হলে নাটক কৰিবা কেনেকৈ অ' ৰা ভাইটি কাৰ্ডটো অলপ ভালকৈ ধুই ল'বাহে মানে কালিৰে পৰা আমি তাত সকলোৱে বৈঠক দাদা এই ভালকৈ মচি ল'ম যেই নহওক কাৰ্ডটো যে পালা তেতিয়াহ'লে এতিয়া আমাৰ যুদ্ধখন ৰবা এই যুদ্ধৰ সময়ত লাইট মানে পোহৰৰ খেলাৰে ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব মাজে মাজে এন্ধাৰ চকা মকা পোহৰ বিজুলী বজ্ৰপাতৰ পোহৰ আৰু শব্দৰে এক চমক সৃষ্টি কৰিব লাগিব কিন্তু লাইটমেনৰ বুলাই যে আহিব নোৱাৰে কইনে কপি ডেলিভাৰী কে ইমাৰ্জেঞ্চি হস্পিটেলত ভৰ্তি কৰিছে কি সময়ত যে কিবোৰ সমস্যাই দেখা দিয়ে নহয় এনেকৈ হলে কাইলৈ নাটক কেনেকৈ হ'ব দাদা হ'ব নাটক হ'ব সমস্যা আহিবই সমাধান আমিয়ে কৰিব লাগিব কিন্তু নাটকখনত হিৰ'ইন উশাহ নাই লাইট নাই এনেকৈ নাটক হয় নেকি তোমাৰ ধুনীয়া মই পাহৰি গৈছো ঐ এনেলে এটা জোৰদা পাতি হ'ব লাগে এনেও চাহ একাপ খাব লাগিছিল বিক্ৰম যোৱা না চাহৰ ব্যৱস্থা কৰা মই যাওঁ নেকি একদম গৰম গৰম চিঙৰা লৈ আহিম নাই যাবলৈ নিদিব পাঞ্চলা কি এবাৰ ওলাই গ'লে আৰু কেতিয়া উভতি আহে ঠিক নাই মইনো কেতিয়া তেনেকুৱা কৰিম ৰিহাৰ্চেলৰ মাজতে ওলাই গৈ তুমি আৰু কোনদিনানো ঘূৰি আহিছা কোৱাচোন চবৰে দেখিছো মোৰ ওপৰত অভিযোগ ঠিক আছে আজিও যাওঁগৈ নকৰো নাটক কেতিয়াও নহ'ল হ'লেনে কিমান সৰু কথা তাতে আকৌ তৰ্ক আৰম্ভ হ'লেনে এই ৰ'বচোন কোনো ক'তো যাব নালাগে চাহ মিঠাই লৈ ভিনেও আহি আছে হয় নেকি তেওঁ মোক কৈছিল ল'ৰাতকৈ ছোৱালী হ'লে ভাল আজিকালি ল'ৰাৰ ওপৰত একো বিশ্বাস নাই বুজিছা বুঢ়া কালত মাক বাপেকক ল'ৰাতকৈ ছোৱালীহে বেছি যত্ন লয় নাটকৰ ৰিহাৰ্চেল চাই ভিনেৱে চিত্ৰলেখাক ইমান ভাল পোৱা গ'ল নহয় এতিয়া বোলে ভাগিনেই নাম ৰাখিব চিত্ৰলেখা সঁচাকৈ আমাৰ মাজত প্ৰয়োজন হৈছে নতুন এজনী চিত্ৰলেখা মানুহৰ সুখ শান্তিৰ বাবে জীৱন পৰ্যন্ত উৎসৰ্গা কৰা এক অনন্য প্ৰতিভা গানৰ লগৰ নহয় সমগ্ৰ ভাৰত ভূমিত নৃত্য গীত শিল্প সাধনাৰে উজলি উঠা
মমতাময়ী নাৰী চিত্ৰলেখা। কিন্তু উষাবিহীনক কি কৰে ইয়াত? দ্বাৰকাৰ অৰিদ্ৰ কুমাৰ আহি চিঞৰি চিঞৰি কব, চিত্ৰলেখা উশা নাই উশা নাই। চিত্ৰপথত তুমি মোৰ ছবি আঁকি কাক দেখুৱাবা? আজি আমি আমাৰ হৃদয়ত ৰাখিছো তোমাৰ ছবি, জনমানসত প্ৰকাশ কৰিম যাক তোমাৰ গৌৰৱ গৰিমা। গুৰুত্বপূৰ্ণ নহয়তো, আমাৰ ঘৰতে মই নাথাকিলেও চলি যায়। কি বুলি ক'লা? তোমালোকক মই কেনেকৈ বুজাম যে এইটো এটা টিম ৱৰ্ক, ইয়াত আমি কোনেও কাকো এৰি একো কৰিব নোৱাৰো। সৰু বুলি ভাবিছা কিয়? নাটকৰ হিৰো অনিৰুদ্ধৰ পিতৃটো যদু বংশৰ খ্যাতিমন্ত বীৰ। মোৰ হলে বিয়াকৈ বৰ চিধা হৈছে। ইয়াৰ পিছকে প্ৰেক্টিছ কৰাত পাঞ্চল দা, নহলে চব টুকুৰাৰ ফ্ৰেণ্ড হ'ব। তোৰ ডাইলগবোৰ মুখস্থ হৈছে নে নাই? কিয় নহব? তোমালৈ মই ডাইলগে মাতি থাকো আৰু পকেটত এসোপা থাকেই। এনে হলে এতিয়া তাৰকাৰ দৃশ্য। এইখন আমাৰ দ্বাৰকা নগৰ। দ্বাৰকাপুৰীত এয়া মোৰ পিতৃপুৰুষ মহাবীৰ পদ্মুম্ন আৰু দ্বাৰকাপতি স্বয়ং শ্ৰীকৃষ্ণ মোৰ ককা। ভাৰত বিখ্যাত যদু বংশৰ আমি একোজন প্ৰখ্যাত নায়ক। সাহিত্যিক বনোৱা ইহঁত কেইটা ক'ত? মোবাইলত ব্যস্ত। চালা নাটক কৰে, আজিও চিনচিয়াৰ হ'ব নিশিকিলে। ঐ ধ্ৰুৱ, তোমাৰ ডাইলগ আৰম্ভ কৰা আৰু পঞ্চ কিবৰ ৰেডি। তেনেহলে এতিয়া দ্বাৰকা নহয়, নাটকৰ চতুৰ্থ দৈত্যপুৰীত সিংহদুৱাৰ। তুমি যাদৱৰ গৌৰৱত কলংক খানিছা পদুন্ন। যাৰ অভিমানে বিচ্ছহীন হৈছে নে? বহুত শক্তি নোহোৱা হৈছে নে? তুমি যাদৱ বুলি পৰিচয় নিদিবা, বীৰৰ সমাজত কেতিয়া মুখ নেদেখুৱাবা। প্ৰভু, আমি এতিয়াও যাদৱ। কেৱল অভাৱত যুদ্ধ হয় বুলি এই সন্ধিৰ প্ৰস্তাৱ। এতিয়া আমাৰ গাত দুখ নাই প্ৰভু। চাওক, আপোনাৰ বানাসুৰৰ ৰাজ্য কি হয়? বসুমতীও যদি আউলি বাউলি হৈ চৰণত লুটি খাই পৰেহি, শুনিতৰ অভ্ৰমেৰী ৰাজপ্ৰসাদৰ শিলবোৰে যদি কান্দি কান্দি পৃথিৱী উটুৱাই দিয়েহি, তথাপি যাদৱৰ অব্যৰ্থ হৰসন্ধানত দানৱৰে বিশাল বাহিনী কনকেৰে গঢ়া অলকাপুৰী ধূলি হৈ উৰি যাব। জানাইচোন, গোটেই পৃথিৱীত এতিয়া কৰোণাৰ সন্ত্ৰাস। দেশে মহাদেশে কৰোণাই বিভীষিকাৰ সৃষ্টি কৰিছে। কৰোণাৰ ভয়তে মই ছোৱালী নহয়, কৰোণা ভাইৰাছৰ কথাহে কৈছে। মেড ইন চাইনা বস্তুৱেটো পৃথিৱী বজাৰ দখল কৰিলে। সময়ত মানুহৰ মৃত্যু হৈছেগৈ মেড ইন চাইনা। ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ মুখা পিন্ধি আহিছা? খোলা এইখন দ্বাৰকা নগৰ, ভগৱান শ্ৰীকৃষ্ণৰ ৰাজধানী চহৰ। ইয়াত ভাইৰাছৰ প্ৰৱেশ নিষিদ্ধ। দানৱ শ্ৰেষ্ঠপাল মহাপ্ৰতাপী মই অগণিৰ গড় বান্ধি সুৰক্ষিত কৰিছো নগৰ। মোৰ বিনা অনুমতিত বতাহেও নাপাই পাত।
কোন কোটা চীনৰ ভাইৰাছ খোলা মাছটো খুলি দে দেখিছা বিক্ৰম সি আজিও স্থিৰ হৈ ডায়লগ মাতিব পৰা নাই মাছটো খুলি দিওঁতে কেনেকৈ দুৰ্গন্ধ ওলাই পৰিছে চি কিমান বাৰ কৈছো নিচা খাই ৰিহাৰ্চেললৈ নাহিবা আচলতে নিজকে ফাঁকি দিয়া মুখা এখন পিন্ধোতে তুমি নিজে এটা ভাইৰাছ হৈ পৰিছা চৰি পাঞ্জলদা চৰি চৰি শব্দটো ক'বলৈ বৰ সহজ কিন্তু মানি লোৱাটো বৰ টান নালাগে তুমি নাটক কৰিব নালাগে ভাইৰাছ কেনেকৈ ডিলিট কৰিব লাগে ময়ো ভালকৈ জানো ৰমেশ পাঞ্জলদা কাইলৈ মই খুব ভালকৈ ৰুল কৰিম কাইলৈ চাবাচোন মোৰ এক্টিং দেখি সকলোৱে হাত পাপৰি বজাব আমাৰ নাটক চাবলৈ আহিব প্লিজ পাঞ্জলদা নাটক কৰিব নাপালে মই পাগল হৈ যাম ইমান যায় টাটেল মাৰক শুনিছো দে সেইখন নাটকত বোলে তই ভিলেনৰ ৰোলহে পাইছ ময়ো শুনিহে আছিলো মানুহৰ মুখত আজিও নিজেই প্ৰমাণ পাই গলো ৰিহাৰ্চেললৈ সোনকালে আহিছিলো এই মোবাইলটো পাহৰি আহিলো আনিবলৈ গৈ পাই গলো নহয় দুইটাকে বেডৰুমত তোমাৰ বিশেষ হৈছে কোনে সেইটো প্ৰথমে ফেচবুকৰ চিনাকি এতিয়া ভালকৈ চিনাকি হৈছে সি বেডৰুমত এইবোৰ জনাৰ পিছত কি মদ মুখতে থাকিব পাৰিম চাল্লা মাৰি পেলাম তাক মোৰ জনে সেইবাবে হোৱাটছআপ ফেচবুক এইবোৰ কৰিবই একদম চিধা লগাই থৈছো যদি মোৰ লগত সুখী নহয় তালৈকে যাওক দুইটা ল'ৰা ছোৱালীকো যৌতুক দি মই এতিয়া ধুমধামেৰে বিয়া দিম তালৈ পাৰিলে নেমু অকণ চেপি লাল চাহ কাপ খাই দিবা পিছা ফাটি যাব ভাবে বৰ খাই মানে একটু ভাল কৰিব পাৰি আৰু সি যেনিবা কৰিলে সেইটা কিন্তু বাকীবোৰ অৱস্থা কি হ'ব আচলতে এক্টিং তোমালোকক কাৰোৱে ঠিক হোৱা নাই বুজিছা বিশেষকৈ পঢ়া তুমি যেনেকৈ ডায়লগ চয়ন কৰিছা একোডাল হোৱা নাই ৰোমান্টিক হিৰো এজনে একো সুসঞ্চা নোহোৱাকৈ এনেকৈ ডায়লগ মাতিলে নহ'ব নহয় মইতো ডিৰেক্টৰে কোৱা মতেই কৰিছো এই থৈ দিয়া হে ডিৰেক্টৰ আমি কি এক্টিং নাজানো নেকি তেনেহ'লে পৰাগক অলপ দেখাই দিয়াচোন অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আৰে নাটকখনটো পুৰণিয়ে গতিকে আমি পুৰণিকে ফ'ল' কৰিব লাগিব কিন্তু ডিৰেক্টৰে নাটকখন আধুনিক ষ্টাইলত উপস্থাপন কৰিব খুজিছে গতিকে তুমি ডিৰেকশ্যন দিয়াৰ একো প্ৰয়োজন নাই বুজিছা তাৰমানে মোৰ কথা একো গুৰুত্বই নাই মই একোৱে নাজানো জানা তুমি চব জানা কিন্তু এনেকৈ সকলোৱে ৰিয়েকশ্যন দিলে বহুত খেলি মেলি হ'ব অধিক বাৰ হৈ বহু নষ্ট হ'ব দিয়া বিকা ডিৰেক্টৰ নথকা সুযোগতে তোমাৰ নাট্য প্ৰতিভা বিকাশ কৰিলা এতিয়া তুমি ফ্ৰণ্টাৰ নিজৰ খাদ্যত দায়িত্ব পালন কৰা চাবাব আবেগতে সম্লাক মাতি কাইলৈ স্কুবা হোৱা মঞ্চ নোলাবা কি ক'লা মোক ইমান কেয়াৰলেছ বুলি ভাবিছা দৰ্শকক মুখ দেখাবলৈ মই পাগল হৈ থকা নাই সেয়া তোমাৰ উঠিলে নে খংটো মোৰনো ইয়াত কি কাম চবৰে ডায়লগ মুখস্থ হৈ তেতিয়া মই নহ'লেও নাটক চলিব গতিকে নেপথ্যলৈ কিয় চিধা ঘৰলৈ যামগৈ আৰু কেতিয়াও নহয় ইয়ালৈ এইখন কৰি থাক নাটক এই যাবলৈ দিয়া তাত যাবলৈ দিয়া অলপ পিছত দেখিবা এই চাদা মোহাৰি কি নিজে আহি আছে এই নাটক এৰি চলিব নোৱাৰে মই জানো সি কিয় তেনেকৈ কৈছে সি মোক কৈছে নহয় অনিৰ্ভৰ তাৰ পৰা মন আছিল কথা সেইটোৱে যি দেখিছো মই অনিৰ্ভৰ কোনো সুখী নহয় উশাহটো দীঘল দিলে এতিয়া পম্পটাৰ বিদ্যুৎ দাদা আপোনালোকে এনেকৈ কথা পাতি থাকিব নে ৰিহাৰ্চেল কৰিব মই কিন্তু আৰু আধা ঘণ্টা
কৰিব পৰা হৈ গ'লা তেনেকৈ ক'বলৈ তুমি কোনে চান্দ মানুহ চান্দ কাম কৰা নিজৰ মুখৰ চাউল যাবা মোক ভাঙি দিম চাব কিন্তু মোক যেনে ব্যৱহাৰ কৰিব মই তেনে ব্যৱহাৰ কৰিম নাটকৰ বস্তু বিচাৰি হাইৰাণ হৈছো সুদৰ্শন চক্ৰটো আৰু পালো অলপ জিকমিকা থকা বাঁহীটোহে কিয় কৃষ্ণৰ হাতত বাঁহী নালাগিব জানো তুমি হ'বলৈ নিজকে বৃন্দাবনকে চেঙেলীয়া কীৰ্তন বুলি ভাবিছা মোৰ ককাই এটা তুমি আঠজনী পত্নীৰ সৈতে দ্বাৰকাৰ ৰজা বুঢ়া শ্ৰীকৃষ্ণ সাধাৰণ মানুহ হোৱা হলে এই বয়সত বাঁহী নহয় খোজ কাঢ়িবলৈ এটা লাখুনি থাকিলেহেঁতেন বাঁহী বজা বুঢ়া কৃষ্ণ কল্পনা দেখা মোকো এখন তুলি দিয়া এই মোৰ মোবাইলত ফটোখন দি ভাল নহয় ৰবা ৰবা মই তুলি আছো ৰেডি सेल्फी हां साउंड मारतो ठीक आहे सगळे सेल्फी नाही हागायचा इ ओ ना का जीवा আকৌ এটা ফোন কৰি দিয়া বাহি বজাবা বজাই আছে আরে তুমি কো হইছে কি দেখ কি সেলফি ধৰিলা যে তুমি আহা তোমাক কিন্তু বানৰজাৰ কষ্টিমৰ কিছু লাগিব দে আৰে আহা না বাজি আহে সেলফি এই মোবাইল যত অনৰ্থৰ মূল ডাইলগ মাতিব ল'বা হে আহিবই নহয় ৰবা এতিয়া কাৰো ফোন ৰিচিভ নকৰিবা ৰিহাৰ্চেল ষ্টাৰ্ট প্লিজ সবৰে ফোনটো বেলেগত থৈ দিয়া মানুহবোৰ সম্পূৰ্ণ ধৰণে কিনো ৰিহাৰ্চেল কৰি বিকাকে কম কৰি গুচি গৈছে ধুপৈ আহিছে মদ খায় আৰু খাটো নাই তোৱাহে পুৰেছন তাৰ বাবে হাজিলা তুমি অগণিৰ গড় চিত্ৰলেখাৰ জৰিয়তে নাটকৰ বক্তব্য বিষয় আমি দৰ্শকক বুজাই দিম এই চিত্ৰলেখা থাকোতে মোৰ টেনচন হ'ব নালাগে চব মেনেজ কৰি দিলো নাটক আমাৰ হ'বই লাগিব চিন্তা নকৰিব অনিৰুদ্ধ তোমাৰ সৈতে মিলনৰ বাবে আহি আছে ৰামানী লক্ষ্মী নাটক কৰিব আচলতে কি জানা পৰাগদা যিমানেই সংঘাত যিমানেই সমস্যা নহওক কিয় ৰংগমঞ্চৰ অগ্নিগড়ত প্ৰৱেশ কৰি অভিনয়ৰ প্ৰেমত পৰাৰ পিছত নাটকৰ পৰা আঁতৰি যোৱাটো বৰ সহজ কথা নহয় সমস্যানো কাৰ নাই এশ এগুৰি সমস্যাই আৱৰি থকাৰ পাছতচোন আমি নাটকতে লাগি আছো তোমালোকৰ এই আগ্ৰহ হেঁপাহবোৰেবোৰ সাহস জোৰ জবৰদস্তিৰে কাকোতো অভিনয় কৰাব নোৱাৰি দেৰি তুমি কিবা কৌশল কৰি লক্ষ্মীক নাটক কৰিবলৈ বাধ্য কৰা নাই কৌশল কৰিবলৈ যাওঁ কিয় মই মাত্ৰ ফোন কৰি তাইৰ মাক দেউতাকক হয়তো তাইৰ বৰফ্ৰেণ্ডকো আমাৰ নাটকখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা বুজাই দিছো বেচেৰাই মোৰ কথা উত্তৰেই দিব নোৱাৰিলে সকলোৱে ভাবে নাটক কৰিবলৈ আমি আমাৰ চৰিত্ৰ নষ্ট কৰিছো তাৰে লগত অবৈধ সম্পৰ্ক গঢ়িছো নাটকত প্ৰেম কৰিলো বুলি গিৰিঘৰীয়া হলো বুলি কি আমি অভাৱতে গ'ল দেখিছো নহয় সিহঁতকো আমি মঞ্চতে অভিনয় কৰিছো সিহঁতে মুখাই
এখন পিন্ধি নিজৰ ঘৰখনতে সমাজখনতে অভিনয় কৰি আছে। লখিমী আহিছে। চোৱাচোন উষাৰ সাজত তাইক কিমান ধুনীয়া লাগিছে। মই কোৱা মতে তাই নিজকে সজাই তুলিছে। লখিমী নহয়, আমাৰ হেৰাই যাব খোজা মনবোৰক পুনৰ সাহসেৰে গঢ়ি তোলা জ্যোতি নাটৰ তাই নতুন প্ৰভাতী উষা। সঁচাকৈ কোৱা লখিমী, তুমি নাটক কৰিবাতো? মইতো শিল্পী নহয় কাঞ্জলদা, কিন্তু শিল্পী হোৱাৰ সপোন সদায় দেখো। শৈশৱৰ পৰাই নজনাকৈ নুবুজাকৈ শিল্পৰ মাজত সোমাই পৰিছো। এই সুন্দৰ জগতখনৰ পৰা মই কেতিয়াও এৰি যাব নোৱাৰো। ইমান দিনৰ পৰা আখৰা কৰি অনবৰতে নিজকে উষা বুলি কল্পনা কৰি থাকি হঠাতে মই কিয় নাটক নকৰিম? নহয়, তুমি যে মোৰ বয়ফ্ৰেণ্ডে নাটক কৰিব নিদিয়ে বুলি কৈছিলা। বৰ অনিষ্ট হলে মোৰ লগত কেৱল অভিনয় কৰিলে সি তোমাক বিয়া নকৰা বুলি কৈছে। নাটক কৰাৰ বাবে যদি তোমালোকৰ মাজত মতানৈক্য ঘটে, অমূলক সন্দেহ কিছুমানৰ বাবে যদি পাতিবলৈ সম্পৰ্কত ঘূণে ধৰে, ধৰক বিশ্বাসত ল'ব নোৱাৰা সম্পৰ্ক ঘূণে ধৰি জহি খহি যোৱাটোৱে ভাল। কাৰোবাক ভাল পালো বুলিয়ে, কাৰোবাৰ লগত সংসাৰ কৰিব গলো বুলিয়ে মই মোৰ নিজত্ব স্বাভিমান দলিয়াই পেলাব নোৱাৰো। তুমি মই কেতিয়াও নাভাবো যে কাৰোবাৰ লগত বিয়া হৈ সংসাৰ পতাটোৱে ছোৱালী জীৱনৰ একমাত্ৰ লক্ষ্য। শহুৰৰ ঘৰত দীঘল উৰণি টানি প্ৰতিব্ৰতা পত্নী হৈ মই মোৰ ৰুচি অভিৰুচি অৱহেলা কৰিব নোৱাৰো। হেঁপাহবোৰ গছকি পেলাব নোৱাৰো। জীৱনটো নিজৰ মতে গঢ় দিয়াটো জানো মোৰ অধিকাৰ নাই? ছোৱালী হলো বুলি বিয়াৰ আগতে জানো সপোনবোৰ কৰি চাই কৰি দিব লাগিব? বেছি আৱেগিক হৈ সিদ্ধান্ত নল'বা লখিমী। নাটক কৰাৰ বাবে তোমাৰ কিবা ক্ষতি হোৱাটো আমি কোনেও কেতিয়াও নিবিচাৰো। আৱেগ নহয়, বিবেচনাৰে কৈছো। কাৰোবাৰ জীৱন সংগী হ'ব নিশ্চয় পাৰিম, কিন্তু কাৰো কেতিয়াও মই দাসী হ'ব নোৱাৰিম। ব্যক্তি স্বাধীনতা মোৰো আছে, নিজৰ সামৰ্থ্যখিনি প্ৰকাশ কৰা হাবিয়া মোৰো আছে। তেতিয়া যে কোনো তোমাৰ বন্ধুত্ব কৈছিলা, সেইটো সকলো কোৱাচোন তুমি। মই নাটক কৰাৰ কাৰণে যদি কোনোবাই মোক বিয়া নকৰাই থাকক, নালাগে কৰা। মই নাটক এৰি শিল্প সাধনা ত্যাগ কৰি নিজক কেতিয়াও ফাঁকি দিব নোৱাৰো। মই নাটক কৰিম। এইয়াহে আজিৰ ছোৱালী। তেতিয়াহ'লে আৰু এতিয়া ৰৈ থাকিব নালাগে। প্ৰধান সমস্যাটোৱে সমাধান হ'ল যেতিয়া, এতিয়া আৰু নতুন উৎসাহেৰে আমি নাটক আখৰা আৰম্ভ কৰিব লাগে। সমস্যা যিদৰে উদ্ভৱ হয় সেইদৰে সমাধানো আৱিষ্কাৰ হয়। মই ঠিক বুজিছো যে চিত্ৰলেখাৰ জৰিয়তে আমাৰ নাটকৰ সমস্যাৰ সমাধান হ'ল। মোৰ মুখখন চুকাবলৈ দুটা স্থায়ী বটন আছে। অৱশ্যে মই মুখখন এনেই নচলাও, কিন্তু আজি চুকা মুখখনেই নহয়, মৌ শুনা মুখেৰে লখিমীৰ বয়ফ্ৰেণ্ডক কথাবোৰ ইমান ধুনীয়াকে বুজাই দিলো নহয়। সি কি কৈছে জানা? নাটকৰ শেষত জানো সি আমাক এটা ডাঙৰ পাৰ্টি দিব। তোমাৰ বুদ্ধি কিন্তু সাংঘাতিক। নাটকৰ চিত্ৰলেখা যিদৰে বুদ্ধিৰ গৰাল, আমাৰ চিত্ৰলেখা কোনো গুণে কম নহয়। প্ৰথমে পত্নীৰ মাৰৰ দৃশ্যটোকে প্ৰেক্টিচ কৰা যাওক। সঁচাকৈ সেইটো দৃশ্য নাটকখনৰ অন্যতম আকৰ্ষণ।
হাতেই প্ৰকাশ পাইছে চিত্ৰলেখাৰ ব্যক্তিত্ব বিকশিত হৈছে চিত্ৰলেখাৰ গ্লেমাৰ আঁকি দিয়া সতী তোমাৰ নিমখ হাতৰ তুলিকাৰে আঁকি দিয়া মোৰ সপোনৰ ওপৰত কেৱল মোৰ মনত নহয় জগতত বিয়পি পৰক তোমাৰ গৰিমা লোৱা চিত্ৰলেখা হাতত তুলি লোৱা বিচিত্ৰ ৰঙৰ তুলিকা চিত্ৰপটত আঁকি যোৱা তোমাৰ সুকুমাৰ মনৰ কল্পনাৰ ছবি জ্যোতিনাথৰ এই দৃশ্যটোত গীত নৃত্যৰ অপূৰ্ব সমাহাৰ ঘটিছে কিন্তু আজি মোৰ মনলৈ আহিছে বেলেগ এটা গান নাটকৰ নতুন উপস্থাপনত সেই গীতটো হ'ব বেছি প্ৰাসংগিক কি গান কাৰ গান চিত্ৰলেখা সম্পৰ্কীয় বহু অসমীয়া গান আছে বহুতৰ মাজত পাণ্ডলে যিটো গীতৰ কথা কৈছে মই ঠিক বুজিছো ভূপেন হাজৰিকাৰ চিত্ৰলেখা গীতটো নহয় জানো ৰাইট সেই গীতটোতো তোমালোক সকলোৱে শুনিছা অকল শুনিছো মানে মইতো গাবও জানো চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন ৰবা গীতটো তুমি নাগাবা এই গান হাতেৰে গানে গীতটো শুনিব পৰা হৈ নাথাকিব প্ৰাঞ্জলে সকলোৱে গাম সকলে নহয় সকলোৱে গাম একেলগে গাম খোৱা চোৱা শুনিত পৰি উষাৰ সপোনৰ ছবি আঁকিছে চিত্ৰলেখা কাইলৈ মঞ্চস্থ হ'ব আমাৰ নাটক সমস্যাবোৰ সমাধান হোৱাত আমাৰ মনলৈ যি সাহস আহিছে আনন্দ লাগিছে তাকে প্ৰকাশ কৰি আমি সকলোৱে গাম বেসুৰা হ'ব বুলি কোনো ৰৈ নাথাকিবা প্ৰাণ ঢালি গালে সকলোৰে কণ্ঠৰ সুৰ এক হৈ যাব গোৱা সকলোৱে চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক আঁকানা সজাই লোৱা দুয়োটি ৰং মিলাই লোৱা তুলিকা তুলি চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক আঁকানা